নমস্কাৰ গাইজ, আমি আজি উপস্থিত আছোঁ ঐতিহাসিক কৰ্ণলৈ। আহোমসকলৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ৰাজত্বৰ কালত অসমৰ বিভিন্ন ঠাইত বিভিন্ন কীৰ্তিচিহ্ন সম্পদ হিচাপে দি গৈছে অসমৰ ৰাইজ। সংৰক্ষণৰ অভাৱত বহু সম্পদ জহি খহি যোৱা দেখা গৈছে। আজি আমি লখিমপুৰ জিলা বিহপুৰীয়াৰ পৰা প্ৰায় 7 পৰা 10 কিলোমিটাৰ দূৰত পূব দিকং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ পুখুৰী ঐতিহাসিক দিশপ্ৰস্থ প্ৰায় সমান কৰ্ণলৈ পুখুৰীত উপস্থিত আছোঁ। বৰ্তমান সময়ত প্ৰায় 12 বিঘা পানীয়ে আৱৰি আছে আৰু মুঠ যদি আপুনি মাটিকালিটো উলিয়াব বিচাৰে তেতিয়াহ'লে প্ৰায় 50 বিঘা ওচৰা-ওচৰি হ'ব। পুখুৰীটোৰ বিষয়ে বহুজনে বহুভাগে লিখিছে যদিও বুৰঞ্জীভিত্তিক কোনো তথ্য নথকাৰ কাৰণে জনশ্ৰুতি আৰু প্ৰবাদ অনুযায়ী পুখুৰীটোৰ বিষয়ে আমি এনেদৰে জানিব পাৰিছোঁ। আৰিমত্ত ৰজাৰ প্ৰজাৰ হিতৰ বাবে পুখুৰীটো খন্দাইছিল। কন্দলি নামৰ এটা ৰাজ পৰিয়ালে এই পুখুৰীটো চোৱা চিতা দায়িত্বত আছিল। কন্দলি নামৰ ব্যক্তিজনৰ পত্নী ঢুকোৱাৰ পাছত এই পুখুৰীটোৰ পাৰতে বসবাস কৰিছিল আৰু সেই পত্নীৰ বাবে অন্য এটা পুখুৰী খন্দাইছিল, যাৰ নাম বৰ্তমান ঘৈণী পুখুৰী হিচাপে আমি জানো। কন্দলিৰ প্ৰথম পত্নী ঘৈণীৰ অন্য এগৰাকী কন্যা আছে, যাৰ নাম আমি বেটী পুখুৰী নামেৰে জানো। বেটী পুখুৰীও এই কন্দলি পুখুৰীৰ সমীপে ঘৈণী পুখুৰীৰ উত্তৰ দিশত বেটী পুখুৰী নামেৰে এটা সৰু পুখুৰী আছে। এইটো বহু পুৰণি। পুখুৰীটো বৰ্তমান পৰ্যটকস্থলী হিচাপে দেখা যায়, কাৰণ বহু মানুহে ইয়ালৈ অহা যোৱা কৰে। বাৰিষা খৰালি বুলি কোনো কথা নাথাকে। বিহপুৰীয়া হৈ আপুনি আহিব পাৰিব। পূব দিকং গাঁও পঞ্চায়তৰ পৰা অলপ কাটি আহিব লাগিব আৰু বঙালমৰা হৈ আহিলে মানে আপুনি পূব দিকং কলেজৰ পৰা পশ্চিম দিশত ফাটি আহিব লাগিব। পুখুৰীটোত চৰকাৰী কোনো ধৰণৰ সংৰক্ষণ তথা উন্নয়নৰ গুৰুত্ব নিদিয়াৰ বাবে স্থানীয় ৰাইজ, বিশেষকৈ মৰনৈ ঠেঙাল গাঁৱৰ ৰাইজসকলে পুখুৰীটোত মীন পালনৰ অৰ্থে সমবায় সমিতি নামেৰে এটা সমিতি বনাই মীন পালন কৰি আহিছে। পুখুৰীটোৰ ঠিক পশ্চিম দিশে অনিৰুদ্ধ দেৱৰ বাঁহ পাতা শ্ৰী শ্ৰী যদুমণি থান আছে, য'ত নেকি সন্তপুৰৰ গাঁৱৰ ৰাইজে এই থানখন চোৱা চিতা কৰে। থানখনতে এভাগী পুখুৰীটোৰ পূবে মৰনৈ ঠেঙাল গাঁও আৰু পথাৰবিলাক আছে। পশ্চিমে সন্তপুৰ গাঁও আছে, উত্তৰে কন্দলি পথাৰ আছে আৰু দক্ষিণে দেউৰী পথাৰবিলাক আছে। পুখুৰীটোত বহুজনৰ মতে সোণৰ নাও আছিল। দিক্ৰং নদী পানী বহাত পুখুৰীটোত পানী উপচি পৰিছিল আৰু সেই পানীয়ে এই পুখুৰীটোত থকা সোণৰ নাওখন উটুৱাই লৈ গৈছিল বুলি জনসাধাৰণৰ মাজত মুখে মুখে প্ৰচলিত হৈ আছে। পুৰণি দিনত মৰনৈ গাঁৱৰ ৰাইজসকলে কোৱা মতে ঘৰত সকাম নিকাম পাতিলে এই পুখুৰীটোত যদি আপুনি তামোল পাণ এযোৰ দি বাচন বৰ্তন বিচাৰে, তেতিয়া বাচন বৰ্তনসমূহ তেওঁলোকে সুবিধা কৰি দিয়ে, তেওঁলোকে দিছিল। কিন্তু বৰ্তমান সময়ত ইয়াৰ সত্যতা আমাৰ স্পৰ্শ নহয়।